আজি যেহেতু দেৱালী দেৱালী উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জনাইলো। দেৱালীৰ দিনা মানে বমটো ফুটাব লাগে। মই যেনেকৈ বম ফুটাও মই এটা বাবাই বম ফুটাম। মজা একদম ধামাক্কা ফুটে। এটা ভিডিওটো আৰম্ভ কৰোঁ। ওয়েলকাম টু মাই চেনেল কুঞ্জন ব্লগছ নিউজ। আমার মন্দিৰত মানে বম ফুটাইছে, আপোনালোকক কৈ বুজাব নোৱাৰো কি কম। চক তাতে যাম ইচ্ছা। এই বনটো সেৱা কৰা মানে হাত পুৰুষতে সেৱা কৰে, সেইকাৰণে মই সেৱাটো কৰিলোঁ। আমি মন্দিৰত যাই আছে য'ত আমি আমাৰ বাবাই বা বুঢ়া মাতে। মই তো সৰু নহয়, এইবিলাক ডাঙৰ ডাঙৰ বমটো ফুটাব আপোনালোক কি ক'ম, কিন্তু ধামাক্কা ফুটে। তাতে আমার মন্দির আর তাতে অকলে আই আছে আর আমার দাদুর দোকান আছে। তারপরে অকলে ধুনিয়া ধুনিয়া একদম ডাঙর ডাঙর বম ফুটে আছে। মই একটা বম ফুটাম পারু চাম পারু কেলে লাগে বম ফুটাক আর আজি দেৱালীৰ আনন্দ লুটক। মন্দিৰত যেতিয়া ধূপকাঠি মোমবাতি ধৰাব যাব মানে মানে মোৰ একদম মনটো কিহৰ কাৰণে এই যে এইবিলাক সাজি আছে জানে আপোনালোকে। জানি এনে সকলো মানুহৰ জীৱনটোই মানে আলো হৈ থাকে লাইটৰ মতন, সেইকাৰণে এইবিলাক আলো দিয়ে। চাকি বন্তি জ্বলায় জানি মই জ্বলাওঁ বেলেগেও জ্বলাওক, তাৰ জীৱনটো জানি সেইকাৰণে চাকি বন্তি তাৰ সকলে একদম মিলি একদম নাম ধৰো। আপোনালোক দেখোন কেনেকৈ নাম ধৰে আৰু ঠাচ টুচ কৰি বমা বৰষুণৰ কাৰণে মানে এইবাৰ দেৱালীতেই ভাল নহ'ল। মানুহে লাখ লাখ টকাৰ বোমা আনি থৈ দিছে, কিন্তু এই বৰষুণৰ কাৰণে মানে আৰু কি ক'ম, আৰু বোমাবিলাক ফুটোৱাই নালাগ। আপোনালোকে যদি বোমাবিলাক আনি চাই চাওক, আমাৰ মন্দিৰত চাকি বন্তি জ্বলাইছে। চাকি বন্তি জ্বলাইছে চব একদম বৰষুণৰ কাৰণে একদম সকলো চাকি বন্তি নিভি গেছি। আজি ইমানে বৰষুণ দিছে, মানুহে লাখ লাখ টকাৰ বৰষুণ বোমা আনি ফুটাব নালাগে। ভিডিওটো মানে এতে শেষ কৰোঁ। আৰু আপোনালোকক যদি আমাৰ মন্দিৰৰ কাৰণে ভাল লাগিলে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি ফেচবুকৰ পৰা দেখি আছে আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব।